অসমৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীটো অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে সংগঠিত কৰিছে। কিন্তু সেই বাতৰি অসমৰ কোনো সংবাদ মাধ্যমত নোলায়। কাৰণ কি? হিন্দু খাতৰা মে হে। গতিকে এই মুহূৰ্তত মই ক'ব খুজিছোঁ, অতি স্পষ্ট ভাষাত ক'ব খুজিছোঁ যে অসমৰ জনগণে দাবী কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে যি ভূমি কেলেংকাৰী সংগঠিত কৰিছে, এই কেলেংকাৰী অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰী। এই ভূমি কেলেংকাৰীৰ CBI তদন্ত হ'ব লাগে আৰু এই কেলেংকাৰী সংগঠিত কৰা সকলো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু অচিৰে আমি ৰাইজৰ দলে এই কেলেংকাৰীৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল'বলৈ গৈ আছোঁ। আমি অচিৰে পুলিচৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ গৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মাই মানে ইছ্যু ডাইভাৰ্ট কৰাত খুব তেওঁ এক্সপাৰ্ট। হিমন্ত বিশ্ব শৰ্মা মানে ইছ্যু ডাইভাৰ্ট কৰাত মাষ্টাৰ। যেনেকৈ মুছলমানৰ মাজত কিছুমান মৌলবাদী ৰাখি দিয়ে হিমন্ত বিশ্ব শৰ্মাই, হিন্দু সমাজৰ মাজতো কিছুমান মৌলবাদী ৰাখি মানে তেওঁলোকক লগাই থাকি সমাজৰ পৰা গুৰুত্বপূৰ্ণ ইছ্যুবিলাক নাইকিয়া কৰিব। আজি যেতিয়া তেওঁ পৰিয়ালৰ দুৰ্নীতিৰ কথাটো আহিলে, তেতিয়াই তেওঁ পত্নীক বাজি ৰাখি দিছে। আমি মহাভাৰততে দেখিছিলোঁ, হয়নে নহয়? এনেকুৱা ধৰণৰ পত্নীক বাজি ৰাখি মানে জুৱা খেলা। তো সেই ধৰণে পত্নীক বাজি ৰাখি আছে হিমন্ত বিশ্ব শৰ্মাই অসমত ৰাজনীতি কৰিব খুজিছে। ক্ষমতাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পত্নীকো মানে অসন্মান কৰি দিব পাৰে, পত্নীকো তেওঁ মানে সমাজত একেবাৰে অপমানিত কৰি দিব পাৰে। ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে তেওঁ পত্নীকো ত্যাগ কৰিব পাৰে। এনেকুৱা ধৰণৰ মানুহ হ'ল হিমন্ত বিশ্ব। আমাৰ দেশখন এতিয়া হিন্দুত্ববাদে গ্ৰাস কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতিয়ে এই মুহূৰ্তত একমাত্ৰ প্ৰধান ৰাজনীতিত পৰিণত হৈছে। আজি পেট্ৰলৰ দাম যেতিয়া বাঢ়িছে বুলি কয়, তেতিয়া কয় যে হিন্দু খাতৰা মে হে। অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কথা ক'ব নোৱাৰি। নৰেন্দ্ৰ মোদীয়ে যদি পেট্ৰলৰ দাম 500 টকাটো দিয়ে, তথাপিও এই হিন্দুত্ববাদী হিন্দুসকলে 500 টকাত কিনিবলৈ প্ৰস্তুত বুলি কয়। ভাৰতবৰ্ষৰ 3খন বিতৰ্কিত আৰু জনগণ বিৰোধী কৃষি আইন আমাৰ কৃষক সমাজে ব্যৰ্থ কৰাবলৈ, বাতিল কৰাবলৈ বাধ্য কৰাল। আচলতে ভাৰত চৰকাৰ এখন স্বেচ্ছাচাৰী চৰকাৰ আৰু নৰেন্দ্ৰ মোদী এজন স্বেচ্ছাচাৰী শাসক। তেওঁ কাৰো কথা নহয়। কিন্তু আজি ভাৰতৰ কৃষক সমাজে অবিৰত ধাৰাবাহিক আৰু আপোচবিহীন সংগ্ৰাম কৰি সেই আইনো বাতিল কৰাবলৈ বাধ্য কৰালে, যাৰ ফলস্বৰূপে আজি নৰেন্দ্ৰ মোদীৰ গালত এটা প্ৰকাণ্ড স্বৰ পৰিল। তেওঁ লাজ পাইছে। সমগ্ৰ ভাৰতবাসীৰ ওচৰত আজি এই চৰকাৰ আচলতে অৱনমিত হৈছে তেওঁলোকৰ সন্মান। ঠিক তেনেকৈ আজি এখন অত্যন্ত গৰ্হিত আৰু দেশদ্ৰোহী আইন, সংবিধান বিৰোধী আইন হ'ল কা বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ জনগণে আৰু ভাৰতৰ জনগণে একেধৰণৰ ঐক্যবদ্ধ ধাৰাবাহিক আৰু আপোচবিহীন সংগ্ৰাম গঢ়ি তুলিব নোৱাৰাৰ কাৰণেই আজি কা আইনখন বাতিল হোৱা নাই। মই এতিয়াও বিশ্বাস কৰোঁ যে অসমৰ জনগণে, অসমৰ জাতীয় সংগঠনসমূহে, জনগোষ্ঠীয় সংগঠনসমূহে ঐক্যবদ্ধভাৱে যদি এতিয়াও আপোচবিহীন সংগ্ৰাম কৰে, এতিয়াও চৰকাৰে কা বাতিল কৰিবলৈ বাধ্য হ'ব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দল কা বাতিল কৰিবৰ কাৰণে বদ্ধপৰিকৰ আৰু অচিৰে আমি কা বিৰোধী সংগ্ৰাম আৰম্ভ কৰিম। মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে 2024 চনত যদি সঁচাকৈ আকৌ বিজেপি আহে, তেতিয়াহ'লে ভাৰতবৰ্ষত আৰু গণতন্ত্ৰ নাথাকে। ভাৰতৰ বৰ্তমানৰ যিটো সাংবিধানিক ব্যৱস্থা, এই ব্যৱস্থাটো তছনছ হৈ যাব। ভাৰতবৰ্ষত হয়তো একদলীয় ব্যৱস্থা হ'ব। ভাৰতবৰ্ষৰ বৰ্তমান যি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ আছে, সেই অনুষ্ঠানসমূহ বানচাল হৈ যাব, তেওঁলোকৰ শক্তি কমি যাব আৰু বিজেপিয়ে একনায়কত্ববাদী শাসন চলাব। আৰু তেওঁলোকে হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ নামত, হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ নামত দেশখন মানৱতাৰ বধ্যভূমিত পৰিণত কৰিব। গতিকে এই মুহূৰ্তত আমাৰ প্ৰত্যেকজন নাগৰিকৰ, সচেতন নাগৰিকৰ, বিবেকবান নাগৰিকৰ কৰ্তব্য হ'ল যে আমি সকলোৱে লগ লাগি 2024 চনত বিজেপিক পৰাভূত কৰাটো। বিজেপিক পৰাভূত কৰিবৰ কাৰণে কেৱল মমতা বেনাৰ্জীয়ে নোৱাৰে, কেৱল তৃণমূল কংগ্ৰেছে নোৱাৰে। তাৰ কাৰণে UPA আৰু অন্যান্য যিমান বিৰোধী শক্তি আছে সকলো একলগ হ'ব লাগিব। মই ভাবোঁ যে UPA যোগ ৰিজিয়নেল ফ'ৰ্চেছবিলাকৰ এটা ইউনাইটেড ফ্ৰণ্ট, অৰ্থাৎ ফেডাৰেল ফ্ৰণ্ট এটা যদি গঠন হয়, ফেডাৰেল ফ্ৰণ্ট আৰু UPA দুইটা লগ লাগি যদি লয়, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি পৰাভূত হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আমি আশা কৰোঁ
2024 নিৰ্বাচনৰ আগতে ভাৰতবৰ্ষত UPA আৰু ফেডাৰেল ফ্ৰণ্ট অৰ্থাৎ ৰিজনেল ফৰ্চেছবিলাক আৰু UPA এই আটাইবিলাক লগ হ'ব। কিন্তু যদি কেনেবাকৈ ৰিজনেল ফৰ্চেছবিলাকৰ পৰা UPA খেদি দিয়া হয় বা UAPৰ পৰা ৰিজনেল ফৰ্চেছবিলাকক খেদি দিয়া হয়, তেতিয়াহ'লে কোনোপধ্যে 24ত বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ নহ'ব। গতিকে আন কোনে যিয়ে নকক লাগিলে কিয় আমি আটাইয়ে মিলি অৰ্থাৎ UPA আৰু ৰিজনেল ফৰ্চেছবিলাকে ফেডাৰেল ফ্ৰণ্টে লগ লাগিহে বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ হ'ব। আমাৰ দেশখন এতিয়া হিন্দুত্ববাদে গ্ৰাস কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতিয়ে এই মুহূৰ্তত একমাত্ৰ প্ৰধান ৰাজনীতিত পৰিণত হৈছে। আজি পেট্ৰলৰ দাম যেতিয়া বাঢ়িছে বুলি কয়, তেতিয়া কয় যে হিন্দু খাতৰা মে হে, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কথা ক'ব নোৱাৰি। নৰেন্দ্ৰ মোদীয়ে যদি পেট্ৰলৰ দাম 500 টকাটো দিয়ে, তথাপিও এই হিন্দুত্ববাদী হিন্দুসকলে 500 টকাত কিনিবলৈ প্ৰস্তুত বুলি কয়। অৰ্থাৎ বিজেপি অহাৰ পাছৰ পৰা আমাৰ দেশৰ অৰ্থনীতিত ভাগি ছিগি গৈছে। আমাৰ দেশত ব্যাপক ৰূপত মূল্যবৃদ্ধি হৈছে, ব্যাপক ৰূপত নিবনুৱা সমস্যাই গা কৰি উঠিছে। আৰু তাৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে এতিয়া কোনো গণতান্ত্ৰিক শক্তি নাই, কাৰণ সকলো গণতান্ত্ৰিক শক্তিক বিজেপিয়ে স্বৈৰতান্ত্ৰিকভাৱে তেওঁলোকক ধ্বংস কৰি পেলাইছে। গতিকে আজি আপুনি চাওক, বিজেপি অহাৰ আগলৈকে 16 চনৰ আগলৈকে অসমৰ আন্দোলনবিলাক কি আছিলে? মাটিৰ পট্টাৰ আন্দোলন, বানপানী আৰু গৰাখহনীয়া সমস্যাৰ আন্দোলন। আৰু এতিয়া কি আন্দোলন? এতিয়া হ'ল সত্যৰঞ্জন বৰা আৰু আমিনুল ইছলামৰ হিন্দুত্ববাদ আৰু মৌলবাদৰ আন্দোলন। বেলেগটো নাই। আজি সংবাদ মাধ্যমত কেৱল সত্যৰঞ্জন বৰাই হিৰো বা আমিনুল ইছলাম হিৰো। অৰ্থাৎ বিজেপি আৰু RSSে, হয়, বিজেপি আৰু RSSে এনেকৈ কিছুমান পোহনীয়া মেলি দিছে। পোহনীয়া জন্তু যে থাকে, এনেকুৱা ধৰণৰ পোহনীয়া, আমাৰ ঘৰবিলাকত যেনেকৈ পোহনীয়া বস্তু ৰাখোঁ, তেওঁলোকৰ বিজেপি RSSৰো কিছুমান পোহনীয়া মানুহ আছে। সেই পোহনীয়া মানুহবিলাকে এনেকৈ সমাজত বিষবাষ্প বিয়পাই আমাৰ সমাজখন তছনছ কৰি দিছে। গতিকে মই আজিৰ মিটিংখনত আপোনালোকে দেখিছে, স্পষ্ট ৰূপত মুছলমান সমাজৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি আমিনুল ইছলামৰ কথাত ভয় ভৰ দিব নালাগে। আমি AIDFক বিদায় দিব লাগে আৰু একেদৰে সত্যৰঞ্জন বৰা বোলা মানুহজনকো সমাজৰ পৰা বৰ্জন কৰিব লাগে। কেৱল তেতিয়াহে এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ সমাজ গঢ়ি উঠাটো সম্ভৱ। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ চেনেল আৰু অসমৰ এটা চেনেলে, পৰ্টেল চেনেলে ইতিমধ্যে প্ৰকাশ কৰিছে যে